এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ঘৰত নতুন বছৰত আৰু নতুন সদস্য 4জন আহিলে। আপোনালোকক দেখাম, অলপ পাছত দেখাই আছোঁ ৰ'ব। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ। ইণ্ডিয়া চিকেন বনাইছিলোঁ, আপোনালোকক দেখাবলৈ নহ'লে, মানে বেলেগ এদিন দেখাম আপোনালোকক। আজি মানে এতিয়া দেখাবলৈ নহ'লে, মানে টাইম বহুত হৈ গ'ল। মোৰ তাতে ভাত খোৱাটো বহুত দেৰি হৈ যাব যদি মই ভিডিঅ' বনাই থাকোঁ, বনোৱাটো দেৰি হৈ গৈ থাকিব। সেইবাবে মই ভিডিঅ' নবনালোঁ। বেলেগ এদিন আপোনালোকক দেখাই দিম কেনেকৈনো বনালোঁ। এতিয়া চাওঁগৈ ব'লকচোন আমাৰ ঘৰৰ নতুন সদস্য। এই পোৱালি কেইটা এই আমাৰ নতুন সদস্য। কপিছে ঠাণ্ডা লাগিছে নি? ঠাণ্ডা লাগিছে নি? আমি বগৰী নিবলৈ আহি আছোঁ। সেইটো মামা লোৱা পাছত দেউতা নদী। আমি এতিয়া যাম বগৰী আনিবলৈ। মই এতিয়া আহি আছোঁ বগৰী নিবলৈ। ঘৰত বগৰী নাই, নৈ কিনাৰ বগৰী খাবলৈ আহি আছোঁ। নৈ কিনাৰ পৰা নিম। এইখন হৈছে বাগান, কিন্তু আমাৰ বাগান নহয় দেই, বেলেগৰহে। মই দুদিনমানৰ আগত ভিডিঅ' এটা আৰম্ভ কৰিছিলোঁ। ভিডিঅ'টো মানে আমাৰ ঘৰত ছাগলী পোৱালি 4টা মানে জন্ম হৈছে বুলি মই জনাইছিলোঁ আপোনালোকক। ভিডিঅ'টো বহুত দিনৰ আগতে কৰি থোৱা আছিলে, শেষ কৰাহে নাছিলোঁ। কিয়নো আমাৰ ঘৰত ছাগলী পোৱালিটো 4টা হৈছিলে, তাৰে 3টা মৰি থাকিলে। কিয় নাজানো, ঠাণ্ডাৰ কাৰণে চাগে মৰি থাকিলে। আৰু সেইবাবে মই ভিডিঅ' বনোৱা নাছিলোঁ। আৰু আলহীও বহুত আছিলে আমাৰ ঘৰত, সেইবাবে ভিডিঅ' বনোৱা হোৱাই নাছিলে। ভাবিলোঁ এতিয়া আলহী চালহী সকলোবোৰ নাই আৰু অলপ অলপকৈ গ'লগৈ। সেইবাবে ভাবিছোঁ ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ। এতিয়া মই বনিবলৈ আহি আছোঁ বগৰী নিজৰ ঘৰত নাই, পথাৰত নৈ কিনাৰ বগৰী দেউতাই গ'লে বোলে ওলাই যাওঁ, সেইবাবে বগৰী নিবলৈ আহি আছোঁ। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেনেকুৱা হৈছে কি হৈছে নাজানো, আৰু নতুনকৈ ভিডিঅ' বনাই থকা হ'ল দিন, কিন্তু কেনেকুৱা হৈছে মই এতিয়ালৈকে নাজানো। আপোনালোকে কেনেকুৱা পাইছে মোৰ ভিডিঅ'বোৰ চাই, আৰু যদি ভাল পাইছে জনাব, বেয়া পালেও জনাব। ভাল কৰিবলৈ অলপ চেষ্টা কৰিম। ঠিক আছে তেতিয়াহ'লে এতিয়া বগৰী পাৰিবলৈ গৈ আছোঁ। পথাৰ হয়, ডাঙৰ পথাৰ এখন, বোলে বাগান লগাই থোৱা আছে। বলক বগৰীতল পাই লওঁগৈ, নহ'লে দেউতাই মোক এৰি থৈয়ে যাব। এইবোৰ জেগাবোৰ ইমান ভাল নহয়, মায়ে আহিবলৈ নিদিয়ে। দেউতাই ক'লে বৌ একো নহয় বুলি ক'লে, সেইবাবে আহিলোঁ। পূৰা বাগান, নতুন বাগান হৈ আছে। মই বহুত দিনৰ মূৰতহে আহিছোঁ আজি। এই আমাৰ খুৰাহঁতৰ বাৰীখন, এইখন বাঁহনিজোপা যে দেখিছে, আমাৰ খুৰাহঁতৰ বাৰীখন। বাগান হয় চব। পথাৰত গৰু চৰি আছে। এতিয়া আৰু খেতিপথাৰ হৈ গ'ল যেতিয়া গৰুবোৰ মেলি দিয়ে মানুহে। এনেই ঘৰত থাকিলে মানে যেতিয়া পথাৰত ৰোৱা মেলা হয় নাই, তেতিয়া গৰু ছাগলী সকলোবোৰ এৰাল দিয়া হয়। এতিয়া নাই যিহেতু, সেইবাবে মেলি দিছে। ইমান মৰম লাগিছে পোৱালিটো। এইবোৰ শাক কৰি থোৱা আছে, কিহৰ শাক নাজানো দেই, শাক কৰি থোৱা আছে। আমাৰ নহয় বেলেগৰহে। পোৱাহিয়ে নাই, অকণমান দূৰ ঘৰৰ পৰা, তাকে আহি আছোঁ আৰু পোৱাহিয়ে নাই। চৰিটাটো খুলি থৈ আহিলোঁ, ৰ'দটো ওলাই আছিলে, এতিয়া ৰ'দটো নাইকিয়া হ'ল। এনেকুৱা ঠাণ্ডা লাগিছে। এখন আমাৰ বাৰী হয়, আমাৰ ককা আইতা আৰু খুৰা ল'ৰা এটা ঢুকাইছিলে, ইয়াতে আছে, দিয়া হৈছিলে। এতিয়া আকৌ ৰ'দটো
ৰ'দটো ওলাইছে, ভাল লাগিছে দেই। এইজোপা এইখিনিতে এজোপা বগৰী আছে, এইজোপাত ইমান নাই, এজোপা সৰু বগৰী ইমান নালাগে। তাকে আহি আছোঁ, বগৰী পঢ়ি নাই, দূৰ আছে আৰু। এতিয়া যদি গৈ থাকিলেও হয় বহুত দূৰ পালোঁ হয়। এইখিনিতে এজোপা বগৰী পাইছোঁ, দেখাম ৰ'ব আপোনালোকক। এইখন নদী আৰু নদী কিনাৰ জেগাবোৰ ইমান ভাল নহয় বুলি কয়, সেইবাবে আমি আৰু একদম চব আহিছোঁ। এইজোপা বগৰী খাবলৈ বেয়া আনিছিলি কেলে? আচাৰ বনাবলৈ ভাল হ'ব চাগে। ইমান খাই থয় আৰু নাই নি বেয়া নেকি? পাৰিলোঁ, আকৌ বেলেগ এজোপা ওচৰলৈ আহি আছোঁ। বহুত বগৰী আছে ইয়াত। এতিয়া আহি আছোঁ আৰু এজোপা বেলেগ বগৰী ওচৰলৈ, মানে এজোপাত পালোঁ আধা, আৰু এয়া বেগ, মানে বেগটো ফুল কৰিহে যাম আজি ঘৰলৈ। বগৰী পকাটো খাবলৈ মিঠা, পাছতো অকণমান টেঙা টেঙা হয়, টেঙামৰা হয়। পকাটো খাবলৈ মিঠা, অকণ টেঙা নহয়। আৰু মই নিমখ আৰু জলকীয়া আনিবলৈ পাহৰি থাকিলোঁ। এতিয়া ছেকেণ্ড জোপালৈ আহি আছোঁ। বগৰী খাই কোনে কিমান ভাল পাব মোক জনাবচোন। মই বহুত ভাল পাওঁ বগৰী, সেইবাবে ভয় চয় কৰা নাই, আহিছোঁ আৰু গা পা নোধোৱাকৈ আহিছোঁ, গৈ পেলাইহে গা ধুমগৈ। সেইটো জেগালৈ আহিছোঁ, এতিয়া গা পা ধুই অহা নাই আৰু গৈ পেলাই ধুমগৈ। এইবোৰ বাৰী হৈ নৈ কিনাৰত চবৰে মানে বেলেগ বেলেগ মানুহৰ থাকে আৰু এটা এটা মেইনি হিচাপত পাচলি কৰে আৰু হেৰি কৰে আৰু দেখালোঁ টেঙামৰা কৰি থৈছে, আৰু আগত কৰি থৈছে খেতি। নদী হয়, নৈ কিনাৰলৈ আহিলে বহুত মানে গান ধোৱাকৈ অহাই ভাল। জনাসকলে জানে আৰু নৈ কিনাৰত যিসকল যায়, আৰু আমাৰ ইয়াতহে সেইটো কাম হয় নেকি মই নাজানো। ইমান লেতেৰা হৈ থাকে ছাইডটো, সেইবোৰ নৈ ঢাপটোত মানে কাঁইট লাগি আহিছে গাত। কুকুৰ, তাৰপিছত জনাসকলে জানে আৰু মানে আমাৰ ইয়াতে হয় নে নাজানো, চব নৈ কিনাৰতে হয়। ছাইডবোৰ বহুত লেতেৰা হৈ থাকে, সেইবাবে ছাইডলৈ যোৱা নাই আৰু আমি এইটো যিটো চাফা ছাইড সেইটোতে আছোঁ। ইফালে বগৰী পৰিছে যদিও আমি চোৱা নাই আৰু এইটো নহ'লে পাৰিছে মূৰত পৰিলে খাই চাওঁ এটা কেনেকুৱা। মই চাফা জেগাতে ৰৈ আছোঁ, ইফালে নাযোৱা দেই, বেয়া খাব লাগিব, খাবলৈ বেয়া। এজোপা বগৰী তল ধুনীয়া, তলটো মানে হাবিত কাটি থৈছে যে চাফা হৈ আছে, লেতেৰা হৈ থকা নাই। এইফালৰ পৰা কুকুৰে ভুকি আছে, মানুহে গৈ আছে যে এইফালে কুকুৰে ভুকি আছে। নাহিলে হয়, খালী বগৰী খোৱা উলিয়াই দিব মুখেদি নি। ক'ত যাওঁ? গৰু পোৱালি বিচাৰি দা লৈ আছে। গৰু পোৱালি আনিব গৈছে, হেৰালে বোলে, সেইবাবে দা চা লৈ গৈছে, আৰু বাঘ ওলাই যে। বগৰী খাম বুলি লৈছে আৰু বুটলিছে, পূৰা বুটলিছে। ওপৰত নায়েই বগৰী, মানুহে শেষেই কৰিলে। কালি অহা পালোহেঁতেন, তই নাহিলি আৰু।
মই ফালে নামি যাবলৈ হ'লে চুচৰি গৈ সেই নৈতে ৰমগৈ আৰু কুকুৰে চিঞৰিছে চোৱা ল'ৰা ধৰিবহি আকৌ কুকুৰে একেবাৰে লাষ্টৰ জোপা বগৰী 3 নম্বৰ জোপা আৰু মানে নৈ কিনাৰটো লেতেৰা কৰি থৈছে মই নাযাওঁ বুলি কৈছোঁ বেয়া বনাইছে মাজৰে তুলিছে লিডটো পায় সেইফালেও জানে মাজত যিকেইটা পৰিছে সেইকেইটাই হ'ব আৰু নালাগে এজোপা বেছি আছিলে এজোপালৈ মানুহ নাই অহা মানে এজোপা লেতেৰা হৈ আছে যে ছাইডটো সেইকাৰণে মানুহ নাই অহা ছাইডটো দেখিছে নেকি কিমান হাপি হৈ আছে হাপি ভিতৰতো যোৱা নাই নৈলে নামি যায় সেইকাৰণে মাজত যিকণ আছে সেইকণৰ পৰাই বুটলি ঘৰ যাওঁগৈ আৰু গাও ধোৱা নাই গা পা ধুই ভাবিছোঁ মিটিং হৈ আছে মানে চিপাহী ঘৰত তালৈকে যাওঁগৈ বুলি ভাবিছোঁ কি হয় নাজানো যাব পাৰোঁ ন যাম আৰু যাব পাৰিলে যাম নোৱাৰিলে নাযাওঁ আৰু যাব পাৰিলে অকণমান দেখাম যাব নোৱাৰিলে দেখাব নোৱাৰিম নিজৰ ঘৰত নাই কাৰণে কিমান কষ্ট কৰি বগৰী বুটলিবলগীয়া হৈছে তাত মোবাইলহে টিপি আছে দেখোন এইটো চাইডলৈতো যাবই নোৱাৰি এইটো চাইডলৈ আমি সেইকাৰণে এই মাজৰ পৰা বুটলিছোঁ যিজোপাতে বগৰী বেছিকৈ আছিলে সেইজোপাতে চাইডবোৰ লেতেৰা কৰি থৈছে মানুহে চি ইমান ঘিণ লগা মোক বেছি আছিলে ন বগৰী বহুত বগৰী আছিলে কিন্তু বুটলিব নোৱাৰোঁ এই চাইডবোৰ একদম লেতেৰা হৈ আছে ইমানো লেতেৰা নাছিলে মানে ভাল নালাগে তেনেকুৱা হৈ থাকিলে সেইবাবেহে নিবিচাৰিলোঁ আৰু উঠিব পৰা ভাল আছিলে তেনেকুৱা উঠিব নোৱাৰি জেগাত বগৰীবোৰ থাকিলে সেইবাবেহে নুবুটলিলোঁ আমাৰ বগৰী ইয়া হ'ল তেওঁ বুলি ন নিজৰ ঘৰত থাকিলেতো খাবলৈ মন নাযায় এতিয়া আমি এইবোৰ আহিছোঁ কাৰণে ন আৰু হাতেহে ছিঙিলোঁ মামালতে ছিঙি আছে ইয়াত দেখি পেলাই নিউ লাগিছে কিন্তু নগ'লোঁ আৰু নোৱাৰিম মাজতে নিবলৈ যিকেইটা পৰিলে সেইকেইটাই তই যিমান দূৰলৈকে পাওঁ চিং আৰু সেইডাল দবাই দিব লাগিব নি মামালতে ছিঙি আছে তলটো লেতেৰা হৈ আছিলে যে সেইজোপা লাষ্টৰ বগৰীজোপা লেতেৰা হৈ আছিলে সি হাতেৰে ছিঙিলে ময়ো হাতেৰে ছিঙিলোঁ আৰু ডাৰিকিডালে দুটামান পাৰিলে মাজৰ লিডটোত পৰিলে বগা সেইবাবে তাৰপৰা বুটলিলোঁ পৰা শেষত আমি এতিয়া ঘৰলৈ গৈ আছোঁ সেইজোপা কেনেকৈ পাৰিবি আমি ঘৰলৈ আহি আছোঁ দেই ভাগৰ লাগি গ'লগৈ আৰু বগৰী পাৰিব নোৱাৰি প্ৰথম জোপা বগৰী ভাল আছিলে তাৰপিছত ছেকেণ্ড জোপা বগৰী ভাল আছিলে 3 নম্বৰ জোপা অলপ ভাল আছিলে লাষ্টৰ জোপা নগ'লোগৈ যাবলৈ জেগা নাই মাজৰ লিডটো পৰা আনিলোঁ আৰু দুটামান চাইডবোৰ লেতেৰা মানে ইমান লেতেৰাকৈ থয় এনেকুৱা কি নাজানো দেই ইমান লেতেৰা হয়তো মামালৈ গৈ আছে আকৌ মই পাছত দেউতা একেবাৰে পাছত মই মাজত মানে খালোঁ আৰু হ'বগৈ সেইকেইটাই কিমাননো খাম সিও নিব আমাৰ ঘৰত থাকিব তাৰপিছত দুটামান সেই ঘৰত নিমখ জলকীয়া লগাই খাম কথা কওঁতে ভাগ লাগি গৈছে আহি আছোঁ এতিয়া ঘৰলৈ মূৰটো দুপলিব আছে ইমান উফিনো কেনেকৈ যায় নাজানো দেই উফি কেনেকৈ যায় আপোনালোকে জনাবচোন কোনোবাই যদি জানে ইমান মূৰটো উফি হৈছে আজি ধুম নহয় কাইলৈ মানিলে মোৰ চুলিবোৰ একদম তেল হৈ যায় কিয় জানো অশান্তি লাগে তেনেকুৱা হ'লে নদী ডাঙৰ ডাঙৰ মাছ আছে নদীত দেখাই দে তোৰ মোবাইলটো দেখাই দে ধুনীয়া আকৌ মোবাইলে চাওঁ আগফালে দেখাই তেনেকৈ এনেকৈ ধুনীয়া মোবাইল নামটো কি কৈ দে
লাজ কৰিছে কৰি আছে শুই উঠিয়ে আৰু জেঠাই ছোৱালীজনী ঘৰত দিন খাবলৈ চবকো শুই আছে শুই উঠিয়ে আহিলোঁ মা মই বা এজনী বা এই তাত বহি আছে মা আইতা এইটো ল'ৰা কম তোৰ নামটো কৈ দে পতককে লাজ কৰিছে সি মই জেঠাই ঘৰৰ পৰা আহি পালোহি আমাৰ ঘৰ অকণমানি পোৱালি এটা আছে বুলি যে কৈছিলোঁ এইটোহে আছেগে জুই শিকিব আহিছে সি এজনী বা পাচলি কুটি আছে আৰু ই মানে জুই শেক লৈ আছে চাব দেই আপোনালোকক দেখাম আমাৰ অকণমানি মৰম লগা পোৱালিটো ইটোহে আছেগে জুই চাইছে হাই কৈ দে ঠাণ্ডাত মানে সি জুই শিকিবলৈ আহিছে সদায় যদি জুই ওচৰত বহি থাকোঁ সি আহি পেলাই জুই ওচৰত ৰৈ দিয়েহি আগৰকেইটা ভিডিঅ'তে থাকিলে আৰু দুদিন থাকিলে তাৰপিছত মই থাকিলে ইহে আছেগে ই বেলেগ কথা খুব এই দুখ পাইছোঁ কামুৰিবলৈ গৈছে মোক ইটো মোৰ পোৱালিটো ইটো মা এয়া পাচলি ধুই আছে বাই গৰম পানীহে ধুইছে ঠাণ্ডা পানী লগাবলৈ বোলে বেয়া পায় মই এনে উলিয়াই নাথাকিবি দেই সেইজনী আমাৰ এইটো পোৱালিটো চাওঁ জুই সেকিব আহিছে জুই সেকিব আহিছে ন জুই সেকিব ন মিটিং যোৱা কথা যে কৈছিলোঁ মিটিং যাব নোৱাৰিলোঁ মানে টাইম নিমিলিলেগৈ সেইবাবে নগ'লোঁ ইয়াৰ লগতে লাগি আছোঁ এতিয়া তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ বিদায় লৈছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বাই মিটিং বুলিয়ে ক'লোঁ কিহৰ মিটিং নক'লোঁ শংকৰ সংঘৰ মিটিং আছিলে